বন্ধুসকল নমি ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। য'খনত আমি দেখিবলৈ পাওঁ যে বিষ্ণু আৰু নাতিনীয়েক গুৱাহাটীলৈ যায় আৰু বিষ্ণুৱে তাইক তাৰ মাক যে নমি এই কথাটো আনক ক'বলৈ মানা কৰে, কিন্তু বিমলাই তাত লগৰ এজনক পাই বিষ্ণুক নকোৱাকৈ তাৰ মোমায়েকৰ ঘৰ চাবলৈ যায়। এতিয়া নমি ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটিত আমি দেখিবলৈ পাম বিমলাই ৰাস্তা হেৰুৱাব আৰু বিষ্ণুৱে তাইক বিচাৰি নাপাই বাসুৰ ওচৰ পাব। এতিয়া বাৰু বাসু আৰু বিষ্ণুৱে তাইক বিচাৰি পাবনে বাৰু জানিবলৈ পাব আপোনালোকে নমি ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটিত। এইফালে মাহীয়েকে কাজলক তেওঁ যে নমিৰ মৃত্যুৰ বিষয়ে সকলোবোৰ কথা বিভানক কৈ দিব এই কথাটো কয় আৰু কাজলে দেউতাকক মাকক বিভানক কথাবোৰ কোৱাৰ পৰা ৰখাবলৈ কয়। এতিয়া বাৰু দেউতাকে মাকক কি ক'ব? নমি ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটিত আমি দেখিবলৈ পাম বিমলাই ৰাস্তা হেৰুৱাই বিভানৰ ওচৰ পাব। এতিয়া বাৰু বিভানে তাইক নিজৰ সন্তান বুলি চিনি পাবনে বাৰু? সঁচাকৈ নমি ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন কোন বাৰু নমি ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।